নমস্কাৰ বন্ধুসকল, তোমালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টিত মই তোমালোকক দশম শ্ৰেণীৰ গণিত বিষয়ৰ পাঠ্যপুথিৰ অনুশীলনী 8.3ৰ 5 নম্বৰ প্ৰশ্নটো তোমালোকৰ লগত সমাধান কৰি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আহা তেনেহলে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ 5 নম্বৰ প্ৰশ্নটো দিয়া আছে, যদি sec 4a = cosec a - 20 ডিগ্ৰী, য'ত 4a সূক্ষ্ম কোণ, তেন্তে a ৰ মান উলিওৱা। এই প্ৰশ্নটোৰ সমাধান কৰিবলৈ যাওঁতে আমি লিখিব লাগিব যে দিয়া আছে sec 4a = cosec a - 20 ডিগ্ৰী, বা আমি যেহেতু sec 4a মানে আমি জানো যে cosec 90 ডিগ্ৰী - 4a, বা আমি এটা ফৰ্মুলা পাইছিলোঁ যে cosec 90 ডিগ্ৰী - a = sec a। ঠিক তেনেধৰণে এইটো sec 4a টোক আমি ভাঙি লৈছোঁ cosec 90 ডিগ্ৰী - 4a। তোমালোকৰ এনেধৰণৰ প্ৰশ্নসমূহত ভাঙি লোৱাটোৱে আটাইতকৈ মেইন কথা। তোমালোকে যদিহে এনেকৈ সুন্দৰদৰে ভাঙিব পাৰা তেতিয়াহে তোমালোকে ইয়াৰ উত্তৰটো উলিয়াবলৈ সক্ষম হ'বা। আমি ইয়াত ভাঙি লৈছোঁ cosec 90 ডিগ্ৰী - 4a = cosec a - 20 ডিগ্ৰী, যি আমাক দিয়া আছিলে সেইমতে আমি পাতি লৈছোঁ। তাৰপাছত আমি পালোঁ যিহেতু সমান চিনৰ দুইফালে cosec আৰু cosec আছে, গতিকে আমি cosec cosec কাটি দিছোঁ। গতিকে আমি পাইছোঁ 90 ডিগ্ৰী - 4a = a - 20 ডিগ্ৰী, বা আমি এইকণতে কেলকুলেশ্যন কৰিছোঁ 90 ডিগ্ৰী প্লাছ এফালে আছিলে -20 ডিগ্ৰী, তাক আমি +20 ডিগ্ৰী এফালে লিখিছোঁ, আৰু এফালে আছিলে a প্লাছ আৰু এফালে আছিলে -4a, গতিকে আমি +4a। গতিকে আমি পালোঁ 110 ডিগ্ৰী = 5a, বা আমি পালোঁ a = 110 ডিগ্ৰী / 5, বা a = 22 ডিগ্ৰী। এতেকে নিৰ্ণয় a ৰ মান 22 ডিগ্ৰী। বন্ধুসকল, আজিৰ ভিডিঅ'টিত মই তোমালোকক অনুশীলনী 8.3ৰ 5 নম্বৰ প্ৰশ্নটো তোমালোকক সহজভাৱে সমাধান কৰি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। যদিহে ভিডিঅ'টি চাই ভাল পালা তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'বা। আজিৰ ভিডিঅ'টিত তোমালোকৰ বাবে ইমানেই আছিলে। ধন্যবাদ।